নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টাডি পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি আলোচনা কৰিম অসম টেট স্পেচিয়েল বিষয় পৰিৱেশ অধ্যয়নৰ কেইটামান গুৰুত্বপূৰ্ণ MCQs। বন্ধুসকল, ইয়াৰ আগতে মই পৰিৱেশৰ কেইটামান গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব, নহ'লে প্লেলিষ্টত গৈও চাই ল'ব পাৰিব। তেন্তে বলক বন্ধুসকল, আজি আৰু পলম নকৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বন্ধুসকল, গছৰ পাত সেউজীয়া হোৱাৰ কাৰক হ'ল। চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। প্ৰতিটো প্ৰশ্নৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। পাছত আপোনালোকে মোৰ উত্তৰটোৰ লগত মিলাই চাব পাৰিব। হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, ক্লৰফিল। গছৰ পাত সেউজীয়া হোৱাৰ কাৰক হৈছে ক্লৰফিল। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল। কুৱেশ্যন নম্বৰ 2, গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াত বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ঘ, গ্লুক'জ দেহত গ্লাইকজেন হিচাপে সঞ্চিত হৈ থাকে। আপোনালোকে মনত ৰাখিব বন্ধুসকল। কুৱেশ্যন নম্বৰ 3, ৰেফ্ৰিজাৰেটৰত কি গেছ থাকে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, HFC। বন্ধুসকল, আপোনালোকে ইয়াৰ এনচাৰটো অলপ ভালকৈ গুগলত চাব। মই গুগলত চাৰ্চ কৰি চালোঁ, HFC দেখাইছে, বাট এটা বুকত মই পাইছিলোঁ CFC। তাৰ কাৰণে বন্ধুসকল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো চাই কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা থাকিল। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বন্ধুসকল, ইয়াত প্ৰথম আছে, হ'ব লাগিছিল প্ৰধান। চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, বেক্টেৰিয়া। আপোনালোকে মনত ৰাখিব বন্ধুসকল, গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়াৰ বাবে। বন্ধুসকল, আজিৰ প্ৰতিটো প্ৰশ্নই বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে প্লিজ এটা ভিডিঅ'টোত লাইক কৰি দিব। 5 নম্বৰ প্ৰশ্নটো হৈছে বন্ধুসকল, পতংগভোজী উদ্ভিদৰ জন্ম হয় ডেছৰ অভাৱ থকা মাটিত। চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, নাইট্ৰজেন। আপোনালোকে মনত ৰাখিব বন্ধুসকল, নাইট্ৰজেনৰ অভাৱ থকা মাটিত পতংগভোজী উদ্ভিদৰ জন্ম হয়। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো গেছ আটাইতকৈ বিষাক্ত? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াত বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, কাৰ্বন মন'অক্সাইড। আপোনালোকে নিশ্চয় জানে বন্ধুসকল, আটাইতকৈ বিষাক্ত গেছ হৈছে কাৰ্বন মন'অক্সাইড। পৰৱৰ্তী প্ৰশ্ন হৈছে বন্ধুসকল, কোনটো বেমাৰ ভাইৰাছৰ পৰা নহয়? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াত বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ঘ, টাইফয়েড। টাইফয়েড হৈছে বন্ধুসকল ভাইৰাছৰ পৰা নোহোৱা বেমাৰ। তেজ গোটা মৰাৰ বাবে দৰকাৰী ভিটামিন হ'ল। চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, ভিটামিন কে। তেজ গোটা মৰাৰ বাবে দৰকাৰী ভিটামিনবিধ হৈছে বন্ধুসকল ভিটামিন কে। কুৱেশ্যন নম্বৰ 9, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে। চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। হয় বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অজন গেছ। বন্ধুসকল, বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটোত অজন গেছ নামৰ স্তৰটো পোৱা যায়, আৰু এই স্তৰে আমাক সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। বন্ধুসকল, ইয়াৰ ওপৰত মই অলৰেডি এটা 7ম শ্ৰেণীৰ ভিডিঅ' আপলোড কৰিছোঁ, টেট স্পেচিয়েল। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। কুৱেশ্যন নম্বৰ 10, বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াত বন্ধুসকল শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অতি বেঙুনীয়া ৰশ্মি। বন্ধুসকল, আজিৰ 11 নম্বৰ তথা শেষৰ প্ৰশ্নটো আপোনালোকৰ বাবে। আজিৰ প্ৰশ্নটো হৈছে বন্ধুসকল, মানুহৰ ৰক্তচাপ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো বন্ধুসকল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা থাকিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে প্লিজ এটা কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিছে বন্ধুসকল, প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যনবোৰ পাই থাকে। আজিলৈ বিদায় লৈছোঁ। পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই। জয় হিন্দ, জয় ভাৰত।